নমস্কাৰ। মীৰা দত্ত শৰ্মা আৰু ৰাজীৱ দত্তৰ আবৃত্তিৰে মীৰা দত্ত শৰ্মাৰ সময়। পৰিকল্পনা দীপাংকৰ শৰ্মা। সময় ৰৈ যাতই দু সময় হৈ কিয় ধৰা দিছ মোৰ সন্মুখত? বিজুলী গতিৰ দৰে কিয় কৰিছ গতিবেগ দ্ৰুত তোৰ? হাৰ মানিছ কিয় তই হাৰ মানিছ সন্মুখত দেখি কোভিড-19ক? বিশ্বৰ ৰাজপথ আজি শূন্য। আকাশ বতাহৰ ধূসৰতাই ভয়াৰ্ত কৰিছে আজি বিশ্ববাসীক। আভিজাত্যক পদানত কৰি সুউচ্চ অট্টালিকাত ভাহিছে বিষাদৰ উচুপনি। প্ৰিয়জনে প্ৰিয়জনক হেৰুৱাৰ মৰ্মস্তুত বেদনা। কিয় সময়, এয়া কি তোৰ উপহাৰ? মাতৃৰ কোমল বক্ষ বিচাৰি কণমানি শিশুটিৰ কৰুণ ক্ৰন্দন। আপোনজনে আপোনজনক এবাৰ চোৱাৰ হেঁপাহত দুচকুৰে বৈছে লুটকৰ বন্যা, যাৰ প্ৰচণ্ড জোৱাৰত চুচুৰময় হৈছে শতজনৰ সপোনৰ সোঁত। কণমানি সন্তানক এবাৰ দুবাহুত সাৱটি হেঁপাহৰ চুমাৰে উপচাই পেলোৱাৰ যি অদম্য আকাংক্ষা, সিও বলি হৈছে অদৃশ্য কৰোণাৰ। শুনিছনে তই? সেই অদৃশ্য জিঘাংসাৰ বলি হৈ শতজনে কিদৰে কৰিছে স্ফালন? দেখিছনে তই সেই যন্ত্ৰণাকাতৰ উশাহবোৰৰ আবেগ উন্মাদনাৰ কি নিৰ্মম কোলাহল? অচিন শতৰূক মোহাৰি মুচৰি শূন্যৰ হেতেলিত নিক্ষেপ কৰাৰ যি দুৰ্বাৰ বাসনা, তাক পূৰণ কৰিবলৈ মোক সময় দে, মোক অকণমান সময় দে। কিয় সময়, কিয় আজি তই অমূল্য হৈ পৰিছ মোৰ হাতত? এৰা মোৰ বুকুটো হেঁচা পৰিছে এচপৰা গধুৰ শিলৰ। বলি হৈ পৰিছো ময়ো নিষ্ঠুৰ জিঘাংসাৰ। অতীন্দ্ৰ প্ৰহৰী হৈ মানৱ সেৱাত ব্ৰতী হোৱাৰ যি দুৰন্ত অভিলাষ মোৰ, সিও সমাপ্তিৰ পথত। ৰুদ্ধ মোৰ শ্বাস প্ৰশ্বাস, ৰুদ্ধ মোৰ কণ্ঠ। অচিন শতৰুৰ সন্মুখত অৰ্থহীন আজি ৰক্ষা কৱচ। হাই সময়, হাই। সাৱধান কোভিড-19, সময় তোৰ সমাগত। অচিৰে কৰিম নৎসাত তোৰ তাণ্ডৱ, উৎখাত কৰিম তোৰ প্ৰলয়ৰ ৰাজত্ব। হয় তোৰ প্ৰতিবন্ধক মই সময়, তোৰ প্ৰত্যাহ্বান মই সময়। সাৱধান কোভিড-19, সাৱধান।